আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো আপোনালোক কেনে আছে আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোক সকলৰ বাবে লৈ আহিছো এটা নতুন ৰেচিপি হেইটো একদম ইউনিক ৰেচিপি মই ভাবো এইটো হৈছে কঁঠালৰ তৰকাৰী আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম কঁঠালৰ তৰকাৰী ৰেচিপি আহক আপোনালোকে আগলৈকে ভিডিওটো চাই থাকক ভাল লাগিব কেনেদৰে মই কঁঠালৰ তৰকাৰীটো বনাও চাই লওক এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু যদি ভাল লাগে তেনেহলে মোৰ ৰেচিপিটোত লাইক শেয়াৰ কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰো ভিডিওটো বনোৱাৰ আগত মই আপোনালোকৰ সকলোলৈকে বস্তুখিনি পৰিচয় কৰি দিওঁ ইয়াতে মই লৈছো কঁঠাল এনেকুৱাকৈ কাটি লোৱা হৈছে আৰু ইয়াতে জলকীয়া লৈছো 4টা আদা লৈছো এনেকুৱাকৈ চিলাই 2টা পিয়াজ লৈছো আৰু এইখিনি নহৰু লৈছো প্ৰথমে আমি কঁঠালখিনি অকমান বইল কৰি লওঁ এটা কুকাৰত মই পানী লৈছো আৰু কঁঠালখিনি এতিয়া মই ইয়াতে দিম ইয়াতে অকমান নিমখ আৰু অকমান হালধি গুড়ি দি ভালকৈ এইখিনি মিহলাই ললো ঢাকনিটো মাৰি এতিয়া মই গেছটো অন কৰি এইখিনি 3-4টা চিটি মাৰিবলৈ দিম একেখিনি সময়তে আমি এতিয়া নহৰু আদা আৰু কেঁচা জলকীয়াৰ পেষ্টটো বনাই লম পেষ্টটো আমাৰ ৰেডি হৈ গল এতিয়া এইখিনি মই এটা বাটি তুলি আনিম এসাক আমাৰ এইখিনি ৰেডি হৈ গল এতিয়া মই চিলাই লোৱা পিয়াজ দুটা কাটিলো এইখিনি সময়তে পিয়াজখনো কাটি আছো আৰু এইপিনে কুকাৰত চিটিও দি আছে এনেদৰে মই গোটেইখিনি পিয়াজ কাটি লম কুকাৰত আমি 3টা চিটি মাৰি ললো এতিয়া মই কুকাৰটোৰ গেছটো নিজে যাবলৈ দিম তাৰ পিছত মই কুকাৰটোৰ পৰা কঁঠালখিনি উলাই আপোনালোকক দেখুৱাই আছো পিয়াজখিনি ইতিমধ্যে মোৰ কটা হৈ গল আমাৰ কঁঠালটো বঢ়িয়াকৈ সিজি গৈছে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমি তৰকাৰীখন আৰম্ভ কৰিম এতিয়া আমি গেছটো অন কৰি কেৰাহীটো গৰম হ'বলৈ দিম কেৰাহীটো গৰম হৈ থাকোতে মই আপোনালোকৰ সৈতে মছলাখিনি কৈ দিও আপোনালোকক ইয়াতে মই মছলা লৈছো 1 চামুচ জলকীয়া গুড়ি 1 চামুচ ধনিয়া গুড়ি 1 চামুচ নিমখ 1 চামুচ হালধি গুড়ি 1 চামুচ জিৰা গুড়ি আৰু ইয়াতে আধা চামুচ মই গৰম মছলাৰ গুড়ি লৈছো এতিয়া আহক আমি বাকিখিনি আৰম্ভ কৰি দিম আমাৰ কেৰাহীটো গৰম হৈ গল এতিয়া আমি ইয়াতে তেল দিম এতিয়া আমি তেলটো গৰম হ'বলৈ দিম তেলটো আমাৰ গৰম হৈ গল এতিয়া মই ইয়াতে পিয়াজখিনি দিম পিয়াজখিনি এতিয়া ভালদৰে লাৰি দিম আৰু এতিয়া এইখিনি মই ৰঙা কৰি ভাজি লম পিয়াজখিনি এনেকুৱা ৰঙা কৰি ভাজি ললো এতিয়া মই ইয়াতে আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো মিহলাই দিম এইখিনি ভালদৰে মিহলি কৰি ললো এতিয়া মই ইয়াতে মছলাখিনি দিম মছলাখিনি ভালদৰে এইখিনি আমি মিহলাই লম এতিয়া মই ইয়াতে কঁঠালখিনি এড কৰি দিলো আৰু এতিয়া মই এইখিনি ভালদৰে মছলাখিনিৰ সৈতে মিহলাই লম এইখিনি ভালদৰে মিহলাই ললো
এতিয়া মই এইখিনি ঢাকনি মাৰি আৰু অকণমান বইল হ'বলৈ দিম 5 মিনিট হৈ গ'ল এতিয়া এইখিনি অকণমান লাৰি দিওঁ আৰু যিখিনি আপোনালোকে দেখিবলৈ পাইছে এইখিনি শুকান হৈ আছে সেইকাৰণে এতিয়া মই ইয়াতে পানী দিম আধা গ্লাছ পানী দিছোঁ দি এইখিনি লাৰি দিলোঁ এতিয়া মই এইখিনি ভালকৈ আৰু 5 মিনিটৰ কাৰণে হাই ফ্লেমত বইল হ'বলৈ দিম যাতে কঁঠালৰ ভিতৰত সকলোবোৰ মছলাই সোমাই যায় ঢাকনিখন মাৰি দিলোঁ আৰু এইখিনি আমি 5 মিনিট বইল হ'বলৈ দিম এইখিনি আমাৰ ভালকৈ উতলিছে এতিয়া মই এইটো অলপ আৰু ফ্লেভাৰটো ভাল কৰিবৰ বাবে ইয়াতে মই দুটা তেজপাত এড কৰি দিম যাতে আমাৰ ফ্লেভাৰটো ভাল হয় এইখিনি তেজপাত দি কেনে এইখিনি এতিয়া মই ভালকৈ লাৰি দিলোঁ এতিয়া মই ইয়াতে আৰু 5 মিনিট বইল হ'বৰ কাৰণে অকণমান পানী দিম অলপ ভজা টাইপৰ বনাম যে সেইকাৰণে বেছি পানী দিয়া নাই এইখিনি আৰু 5 মিনিট হ'লে হৈয়ে যাব আৰু আমাৰ তৰকাৰীখন আছে আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল অলপ বাঢ়ি দিওঁ আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে আপোনালোকে চাই লওক আমাৰ তৰকাৰীখন দেখিবলৈ খুব ধুনীয়া হৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিওঁ আৰু এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিওঁ ইয়াৰ পিছত আপোনালোকক মই চাৰ্ভ কৰি দেখুৱাই আছোঁ কেনেকুৱা হৈছে আমাৰ তৰকাৰীখন ঠাণ্ডা হৈ গৈছে এতিয়া মই এইখিনি এখন প্লেটত আপোনালোকক দেখুৱাম দেখিবলৈ ইমান ধুনীয়া হৈছে খাবলৈও সোৱাদ হৈছে আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু আপোনালোকে কেনেকৈ বনায় আপোনালোকৰ ৰেচিপিটো মোৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ৰেচিপিটোত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই এইখিনি আৰু অকণমান নেমু টেঙা আৰু পিঁয়াজেৰে দেখিবলৈ আৰু ধুনীয়া কৰিও দেখিবলৈ ইমান ধুনীয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্টত জনাব দেই আৰু মোৰ চেনেলটো প্লিজ মোক ছাবস্ক্ৰাইব কৰিব লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমে পায় ধন্যবাদ